কিন্তু যাম এই কি কৈ আছা ন নহয় মানে তোমাক বহুত দিন লগ পোৱা নাই যে লকডাউনৰ পৰা এই মানে তোমাৰ বহুত মিছ কৰিছোঁ বে তোমাক মানে কি ক'ম ন তোমাক এতিয়া যাম ৰাখিছোঁ দেই এই লগতে দিগদাৰ দি আছে কি ক'ম তোমাক মই অকণমান দেৰিকৈ ফোন কৰিছোঁ দেই তোমাক অকণমান দেৰি ৰখি দিয়া নহয় হৈছে কি তো মানে তই ইমান উৰি ফুৰিছ যে আজিকালি কেলি ছোৱালী পতালোঁ ছোৱালী তই কেতিয়াবা গৰু কৰা দেখিছ গৰুক নাই তই কেলে ইমান উৰি ফুৰিছ কেলে তই ইমান বুজালি কি তই ঘৰত যা আৰু গোহালিত গৈ শুই থাকগে চশমা কি হ'লে দাণ্ডাডাল নাই যে তোৰ এইটো অৱনদা ষ্টাইল আকৌ ঘৰত মা নেখালেহে পাইছে দেই কিতাপ পঢ়ে চাওঁ কি পঢ়িছ তই এখন লকডাউন দি আছে গম পাইছ নাই কিতাপ পঢ়ি আছে এখন কেলে কৰোণা চলি আছে দাদা তোৰ ওচৰত কোন ৰখি আছে দেখিছ নাই অৱৰ্ণদা এই অৱৰ্ণদাৰ ওচৰত থাকিলে কৰোণা চৰোণা কোনো পাত্তা নাপায় হ'ব যা ভাল হ'ব যা তোৰ যা যা ক'লে গৈছিলি তই এনেই ওলাই গৈছিলো আৰু ফুৰি আহোঁগে বুলি কি হ'ল মাস্ক চাস্ক পিন্ধা নাই যে বাহিৰলৈ এনেকৈ ওলাই গৈছোঁ যে তই মোক কৰোণা কিবা কৰিব পাৰিব নি কোন কৰোণা এই অৱৰ্ণদা কৰোণা একো কৰিব নাই আপুনি এনেই টেনশ্যন লৈ আছে হয় নেকি তোৰ উস্তাদিটো অলপ বেছি হৈছে নেকি দেউতাও এই অৱৰ্ণদাই যে উস্তাদি নেমাৰে কি হ'ল কি হ'ল অৱৰ্ণদা